নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰলৈ আকৌ এটি নতুন ভিডিঅ' লৈ আনিছোঁ। আমি মানৱী জন্ম লৈছোঁ। মানৱী জন্ম কেনেকৈ সফল কৰিব লাগে সেয়া কলিযুগত পুৰুষাৰ্থ কৰা নিচিনা আৰু ক'তো নাই। কলিযুগত হৈছে পুৰুষাৰ্থ কৰা, এখন হৈছে ভূমি হয়, ধৰাতল হয়। গতিকে ভুল হোৱাটো স্বাভাৱিক, কিন্তু বৰ্তমান দেখা পোৱা যায় কেইটামান ডাঙৰ ডাঙৰ অভিশাপ, যি নেকি মানুহৰ বাবে ক্ষুদ্ৰ হ'ব পাৰে কথাবিলাক, কিন্তু এটা বহুত ডাঙৰ ভয়ংকৰ মহাপাপৰ কাৰণ হ'ব পাৰে। এই তেনেকুৱা দুটা কথা মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। যেনে, নাৰী জাতিক কেতিয়াও অপমান কৰিব নাপায়। নাৰী সদায় নাৰীয়ে হয়। নিজৰ বা বোৱাৰীক ভাল দেখে, কিন্তু আন কাৰোবাক দোষ নাথাকিলেও নিজ দৃষ্টিৰে চোৱা মানে ভগৱানৰ কোপৰ ভাজন খোৱা বুজায়। এইবিলাক ক্ষুদ্ৰ কথা, কিন্তু এইবিলাক নিজৰ স্বধৰ্ম নষ্ট কৰে। তাৰোপৰিও অৰ্জিত পুণ্যকৰ্ম, টকা পইচা আদি লাহে লাহে নাশ কৰে। যদিহে এই কথাটো সত্য নহয়, তেনেহ'লে অনেক প্ৰকাৰৰ বেমাৰ আজাৰ, অৰ্থনাশ হোৱাৰ সম্ভাৱনা বহুত পৰিমাণে বৃদ্ধি হৈ যায়। মানুহে হাঁহি ভাল পায়, কিন্তু এনেবিলাক কথাত হাঁহি নিজৰ অমংগলক কেতিয়াও নিমন্ত্ৰণ দিব নালাগে। তাৰোপৰি নিজৰ স্বধৰ্ম নষ্ট হোৱাটো ভাল কথা জানো? গুণখিনি দৈৱযোগে যিখিনি ভগৱানৰ কৃপা পায়, সেইখিনিও নষ্ট হৈহে যায়। ৰাৱণ, কংস, কৌৰৱ তাৰে উদাহৰণ। কিন্তু কলিযুগত অনেক ৰাৱণ, কৌৰৱ আৰু কংস দেখিবলৈ পোৱা যায়। কাৰণ নিজৰ তিৰিক ভাল দেখে, কিন্তু আনৰ কথা শুনি ভালকৈ নজনাকৈ কেতিয়াও নিন্দা কৰিব নালাগে। কাৰণ নাৰী সদায় নাৰীয়ে হয়। দ্বিতীয়তে, ব্ৰাহ্মণ আৰু বৈষ্ণৱক অপমান কৰিব নালাগে। ব্ৰাহ্মণ আৰু বৈষ্ণৱক কোনোবাই যদিহে অনিষ্ট কৰে বা তেওঁলোকক কোপদৃষ্টিৰে চায়, তেনেহ'লে বা তিৰস্কাৰ কৰে, তেনেহ'লে তুঁহগুৰিত যেনেদৰে জুই লাগে, তেনেদৰে টকা পইচা, কুল বংশ, মান সন্মান, ভৌতিক সুখ আদি এফালৰ পৰা নষ্ট হৈ যায়। ভক্তৰ অধীন ভগৱান। যদিহে জনাই নজনাকৈ ব্ৰাহ্মণ বা বৈষ্ণৱক অপমান কৰে, তেন্তে তিনি লোকতো উদ্ধাৰ মাৰ্গ বিচাৰি নাপায়। শুদ্ধ বৈষ্ণৱ বা ব্ৰাহ্মণৰ সংখ্যা তেনেই কম। কিন্তু তেওঁ কেনেকৈ জানিব তেওঁ বৈষ্ণৱ নে, তেওঁ ভাল ব্ৰাহ্মণ নে, ভাল বৈষ্ণৱ নে, তেওঁ শুদ্ধ বৈষ্ণৱ নে, শুদ্ধ ব্ৰাহ্মণে? কিন্তু কেনেবাকৈ যদি নজনাকৈ এনেদৰে কেতিয়াবা আমি কাৰোবাক অপমান কৰা হয়, তেনেহ'লে তাৰ উদ্ধাৰৰ মাৰ্গ কিন্তু বিচাৰি পোৱাত অত্যন্ত কঠিন হৈ পৰে। কাৰণ তিনি লোকতো তাৰ উদ্ধাৰৰ ৰাস্তা বিচাৰি নাপায়। কেৱল কোনোবাই যদিহে বৈষ্ণৱক বা ব্ৰাহ্মণক অপমান কৰিছে, তেনেহ'লে অতি শীঘ্ৰে ক্ষমা খোজাটোৱে শ্ৰেষ্ঠকৰ বুলি জনা যায়। বা ইয়াতো বিধান আছে, যেনেদৰে ক্ষমা বিচাৰিব লাগে তেনেদৰে ক্ষমা খোজাটো অত্যন্ত ভাল। নহ'লে সময় হাতত নাথাকিবও পাৰে। সৰু ভুলৰ বাবে জন্মান্তৰ দুখৰ বোজা ল'ব নালাগে। সেয়েহে কথা বতৰা, আচাৰ ব্যৱহাৰ, হিংসা, নিন্দা কাৰোবাক কৰাটো মহা ভয়ংকৰ পাপ। পিছত আমি কওঁ, আমি কিহৰ বাবে ইমান কষ্ট পাইছোঁ? ভগৱানক মই সুধিম, মই কিহৰ বাবে ইমান কষ্ট পাইছোঁ? এইটো এনেকুৱা সূক্ষ্ম ভুলৰ বাবে মানুহৰ জন্মান্তৰত বহুত কষ্ট পায়। গতিকে এইখন পৃথিৱী ধৰাতল হৈছে, ইয়াৰ পাপক ক্ষয় কৰিব, ইয়াতে ক্ষয় কৰি পিনি যোৱাটোৱে নিতান্ত শ্ৰেষ্ঠকৰ বুলি মই ভাবোঁ। বহুতে এইবিলাক কথা জানে, গতিকে মই আপোনালোকৰ মাজত মোৰ নিজৰ ফালৰ পৰা শ্বেয়াৰ কৰিলোঁ। গতিকে কিবা যদি ভুল চুক হৈ গৈছে ক্ষমা কৰিব।